নমস্কাৰ। আজি আমি এই ভিডিঅ'টোত কোম্পানী এটাৰ ফাণ্ডামেণ্টেল এনালাইচিছত ব্যৱহাৰ হোৱা কেইটামান ইণ্ডিকেটৰৰ বিষয়ে আলোচনা কৰিম। সেইকেইটা হৈছে প্ৰাইচ টু বুক, বুক ভেলু আৰু PE। এইকেইটা ৰেচিঅ' হয়। প্ৰাইচ টু বুক কি হয় তাক জানিবলৈ হ'লে আমি সহজতে এনেধৰণে চালে আমি সহজতে জানিব পাৰিম। ধৰি লওক এটা কোম্পানীৰ নাম হ'ল ABC নামৰ কোম্পানীটোৰ প্ৰত্যেকটো শ্বেয়াৰৰ ভেলু হ'ল 200 টকা। তেতিয়া যদি কোম্পানীটোৰ বুক ভেলু 100 টকা হয়, তেতিয়া আমি বুজিব লাগিব যে কোম্পানীটো কিবা কথাত যদি লিকুইডেট কৰা হয়, বিক্ৰী দিয়া হয়, তাক যদি এছেটবিলাক বিক্ৰী কৰি কেছলৈ কনভাৰ্ট কৰা হয়, তেতিয়া প্ৰত্যেকটো শ্বেয়াৰ হোল্ডাৰক প্ৰত্যেকটো শ্বেয়াৰৰ এগেইনষ্টত প্ৰত্যেকজন শ্বেয়াৰ হোল্ডাৰক এটা শ্বেয়াৰৰ এগেইনষ্টত 100 টকাকৈ দিব পাৰিব কোম্পানীয়ে। কোম্পানীৰ ওচৰত সিমানখিনি এছেট জমা আছে যে কোম্পানীটো লিকুইডেট কৰিলে প্ৰত্যেকজন শ্বেয়াৰ হোল্ডাৰক এটা শ্বেয়াৰৰ এগেইনষ্টত 100 টকাকৈ দিব পাৰিব। কিন্তু যিহেতু কোম্পানীটোৰ প্ৰাইচ চলি আছে 200 টকা, গতিকে এই ক্ষেত্ৰত কোম্পানীটোৰ শ্বেয়াৰ হোল্ডাৰবিলাকে 100 টকাকৈহে পাব। মানে শ্বেয়াৰটোৰ ভেলুৱেশ্যনটো মানুহবিলাকে বা মাৰ্কেটত শ্বেয়াৰটোৰ ভেলুৱেশ্যনটো 100 টকা বেছি হৈ আছে। মানে যিটো শ্বেয়াৰৰ বুক ভেলু 100 টকা, কিন্তু শ্বেয়াৰটো 200 টকাত ট্ৰেড হৈ আছে। গতিকে আমি বুক ভেলুৰ পৰা আমি এটা মোটামুটি ধাৰণা ল'ব পাৰোঁ যে শ্বেয়াৰটোৰ ভেলুৱেশ্যনটো কিমান বাঢ়ি আছে। একেদৰে ধৰি লওক প্ৰাইচ টু বুক থাকে। ধৰি লওক প্ৰাইচ টু বুক যদি 2 হয়, মানে আমি বুজিব লাগিব যে কোম্পানীটোক মানুহে দুগুণ দাম দি আছে। এই ক্ষেত্ৰত যদি বুক ভেলু 100 টকা হয়, তেতিয়াহ'লে আমি শ্বেয়াৰটোৰ দাম যদি 200 টকা হয়, তেতিয়া প্ৰাইচ টু বুক হ'ব 2। মানে 2 টাইমছ আমি বেছিকৈ শ্বেয়াৰটোক ভেলুৱেশ্যন দি আছোঁ, শ্বেয়াৰটোৰ দাম দি আছোঁ। একেদৰে PE হ'ল এনেকুৱা এটা হিচাপ। আপুনি PE মানে কি? PE যদি ধৰি লওক PE 20, এটা ABC কোম্পানীৰে PE যদি 20 হয়, তেতিয়া আমি বুজিব লাগিব যে এইটো এবছৰৰ হিচাপত মানে হিচাপ কৰি চোৱা হয়। মানে ধৰি লওক আপুনি যদি 20 টকা কোম্পানীটোত ইনভেষ্ট কৰিছে বা 20 টকা দি শ্বেয়াৰটো কিনিছে, সেই শ্বেয়াৰটোৱে এবছৰ মূৰত আপোনাক 1 টকা ইনকাম কৰি দিব। একেদৰে যদি 40 হয়, তেতিয়াহ'লে আপুনি যদি কোম্পানীটোত 40 টকা ইনভেষ্ট কৰিছে বা 40 টকা দি শ্বেয়াৰটো কিনিছে, তেতিয়া এবছৰ মূৰত কোম্পানীটোৱে আপোনাক 1 টকা প্ৰফিট কৰি দিব। গতিকে PE যিমান কম হয়, সিমানেই কোম্পানীটো লাভজনক হয়। মানে সস্তা PE বিচাৰিব লাগে। ধৰি লওক আমি 15 যদি PE পাওঁ, 15 PE কোম্পানী এটা কিনো, তেতিয়াহ'লে ইয়াৰ কথাটো হ'ল এনেধৰণৰ, যদি আমি 15 টকা দি শ্বেয়াৰটো কিনো, এটা কোম্পানী এটা শ্বেয়াৰ ধৰি লওক 15 টকা, PE সেই হিচাপত 15 টকা যদি হয়, 15 যদি হয়, তেতিয়া আমি 15 টকা ইনভেষ্ট কৰি এবছৰ মূৰত 1 টকাৰ প্ৰফিট বা ৰিটাৰ্ণ পাম। গতিকে এই প্ৰাইচ টু বুক, বুক ভেলু আৰু PE বিষয়ে সম্যক জ্ঞান থকাটো যথেষ্ট জৰুৰী। আপুনি ফাণ্ডামেণ্টেল এনালাইচিছ কৰিব পাৰে বাবে বা কোম্পানী এটাৰ ফাণ্ডামেণ্টেল এনালাইচিছ যেতিয়া কৰিব, তেতিয়া আপুনি বুক ভেলু, PE আৰু প্ৰাইচ টু বুক এনেধৰণৰ কিছুমান ইণ্ডিকেটৰ আছে যিবোৰ আপোনালোকে চাব লাগিব। চালে তেতিয়া কোম্পানীটো এনালাইচিছ কৰিব পাৰিব, কোম্পানীটো সস্তা হৈছে নে দাম হৈছে, বা কোম্পানীটো ভেলুৱেশ্যনটো মাৰ্কেটে কিমান দি আছে তাক জানিব পাৰিব। গতিকে এইবিলাক অধ্যয়ন কৰিব লাগে, এইবিলাক বিষয়ে জানিবলৈ চেষ্টা কৰিব লাগে, তেতিয়া আপোনালোকে ভালকৈ কোম্পানী এটা এনালাইচিছ কৰিব পাৰিব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু আহিবলগীয়া ভিডিঅ'বিলাকত আমি আৰু বেলেগ ইণ্ডিকেটৰৰ বিষয়ে, বেলেগ পেৰামিটাৰৰ বিষয়ে আলোচনা কৰিম। তো আজিলৈ ইমানেই। থেংকছ।